ভাইটিক লগ পালোঁ আজি ভাল লাগিলে। বাকী গাহৰি চাহৰি খোৱা নে পাইছে? খাওঁ। গাহৰি মেইন দে ৰাইজ। মৰ্ণিং এভৰিৱান, কি খবৰ? সকলোকে নতুন এটা ব্লগৰ মাজলৈ স্বাগতম জনাই দিছোঁ। আপোনালোকে থাৰ্মেলত দেখি নিশ্চয় গম পাইছে আমাৰ কি হ'বলৈ গৈ আছে ভিডিঅ'টোত। আপোনালোকে সকলোৱে চাই থাকিব। একেবাৰে বেটেৰী নাই মোৰ ক'বলৈ গ'লে, একদম কাৰেণ্ট চাৰেণ্ট নাই যে, একদম মানে কি হৈছে আৰু। তো এতিয়া মানে আমি গৈ আছোঁ, তো আপোনালোকে চাই থাকক। জুবিনৰ হেৰিলে মাতিছে, কি মাতিছিলে? শ্ৰদ্ধাঞ্জলি জনোৱা বাৰ্থডে কাৰণে ইনভাইটেশ্যন নিমন্ত্ৰণ এই নিমন্ত্ৰণ দিছে যাওঁ। এতিয়া আমি জুবিনদাৰ জন্মদিনৰ উপলক্ষে আমি শিৱদৌলৰ ওচৰত চাকি জ্বলোৱাৰ কথা আছিলে। তো সকলোৱে আহিছোঁ আৰু চাকি জ্বলাবৰ বাবে। প্ৰতিটো ছাত্ৰ সন্থাই আহিছে আমাৰ শিৱসাগৰ জিলাৰ। তো সেইবাবে আমি গৈছোঁ, তাতে এটা ব্লগ বনাওঁ বুলি ভাবিলোঁ। ব্লগ বনাই থাকোঁতে মাজতে আমাৰ অতিকৈ মৰমৰ অভিজিত দা লগ পালোঁ। অতিকৈ ভাল লাগিলে। আপোনালোকে অশেষ ধন্যবাদ, অভিজিত দাক লগ পালোঁ। আপোনালোকে গৈ পিনে ভিডিঅ'টো শেষলৈকে চাব। তো মাজতে আছে, তো প্ৰথমতে অকণমান ক্লিপ লগাই দিছিলোঁ, আপোনালোকে চাই ভাল পালে চাগে। তো আপোনালোকক কেনেকৈ লগ পালোঁ, কি কৰি লগ পালোঁ, আপোনালোকক সকলোকে দেখুৱাই থাকিম। তো আমি এতিয়া গৈ আছোঁ আৰু ধুনীয়াকৈ। এতিয়া আমি সেই গন্তব্যস্থান পামগৈ আৰু। আমি আহি পানে পালোহি আৰু আহি পায়ে আমি ইয়াত কাৰ্যসূচী অকণমান অগ্ৰহণ হৈছে আৰু। তো আমি গৈ আছোঁ ধুনীয়াকৈ। এয়া ছাত্ৰ সন্থাৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিব নাপাহৰিব। আৰু শিৱসাগৰ বাকী ৰাজ্যৰ সহযোগত 15 নৱেম্বৰ তাৰিখে প্ৰাণৰ শিল্পী years later. গাইছ, এতিয়া আমি আহি পাইছোঁহি। মানে এয়া দেখিছেনে, এয়া আমাৰ ওচৰতে আছিলে, মিটিংখনৰ ওচৰতে মেলা বহিছে। মেলা বুলি ক'বলৈ গ'লে মেলা এনেকৈ নহয়, দোকানেই বহিছে। যিহেতু মিটিং চিটিং হয় ৰাতিলৈ বেছিকৈ হয় আৰু তেতিয়া কাপোৰ বিকিব পৰাকৈ হয় আৰু তেতিয়া মানে ইয়াত দোকান দিয়া হৈছে। মানে দোকানৰ নিচিনাকৈ খোলা হৈছে। মেলা বুলি ক'বলৈ গ'লে অকল এইবোৰেই পাব। ঢেৰ কিবি ওলাইছিলে, আচাৰ ওলাইছিলে, তাৰপৰা মিঠাই পিঠা, আমাৰ আহোম ড্ৰেছ ওলাইছিলে। তাৰপৰা আহি পিনে অভিজিত দাক লগ পালোঁ, দেখিছেনে? কথা এটা কয় শুনক। ভাইটিক লগ পালোঁ আজি ভাল লাগিলে। বাকী গাহৰি চাহৰি খোৱা নে পাইছে? খাওঁ। গাহৰি মেইন দে ৰাইজ। এতিয়া আমি আহি পাইছোঁহি শিৱ মন্দিৰ। এইফালে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি গৈছোঁ আৰু এতিয়া। আপোনালোক সকলোকে উক্ত অনুষ্ঠানটোলৈ সাদৰ নিমন্ত্ৰণ জনালোঁ। আহিব, সকলোকে আমি লগ পাম। ধন্যবাদ। আমাৰ আহি গৈ আছে, তাৰপৰা এইপিনে গৈ আছোঁ আৰু এইপিনে মেডিকেল এইবোৰ। আজি জুবিনদাৰ বাৰ্থডে, তাৰপিছত সেই মাজতে লগ পালোঁ অভিজিত দা আৰু গাহৰি মেইন গাই ভালকৈ আনন্দ উৎসৱ তাৰপিছত আমি এইপিনে আহিছিলোঁ, দেখিলোঁ এয়া শিৱসাগৰ। তো গৈ আছোঁ আৰু এতিয়া ট্ৰেফিক পাৰ হ'বলৈ। এনাৰ মোবাইলটো ক'ত আছে বাৰু? এনাৰ মোবাইল তেনে গৈ আছোঁ আৰু দেই। এতিয়া মুখখন কেনেকুৱা দিছে নাজানো আৰু, আপোনালোকে কমেণ্ট কৰি জনাব দেই।
এতিয়া আমি যাবলৈ ওলাইছোঁ শিৱদৌলৰ ওচৰলৈ দেই। অকণমান দীঘলীয়া হ'ব ব্লগটো, আপোনালোকে চাব আৰু। এইপিনে গৈ আছোঁ আৰু আমি অকণমান মানে আহি পিনে ফটোটো অকণমান মাৰি ল'ম আৰু চাওক